So hey guys, welcome back to the channel. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালে আছে আৰু মোৰো ভালে। সো মই এতিয়া আছো মংগলদৈত আছো। মাৰ অলপ ডক্টৰৰ কিবা কাম আছিলে, তো সেইখিনি হৈ গ'ল, ডক্টৰক দেখুওৱা মেলা। এতিয়া জেঠীমাহঁতৰ ঘৰত আৰু আজি ভাবিছোঁ আপোনালোকক অসমৰ ভিতৰত হোৱা অকল দৰং জিলাতে হোৱা এটা উৎসৱ দেখুৱাম। অকল দৰং জিলাতে হয়, সো ভিডিঅ'টো চাই থাকিব। আৰু এয়া এতিয়া জেঠীমাহঁতৰ ঘৰত চাহ খাই আছোঁ। চ' এতিয়া পেহীহঁতৰ ঘৰ আহি পালোঁ। জেঠীমা আৰু পেহীহঁতৰ ঘৰ মানে ওচৰা ওচৰি, বেছি দূৰ নহয়। তো আহিছোঁ এতিয়া মললৈ। এবাৰ পেহীহঁতৰ ৰুমতো সোমাই যাওঁ আৰু লগতে পেহীহঁতে আগত শুৱালকুছিত গৈ বজাৰ কৰি আহিছে, পাটৰ কাপোৰ কিনি আহিছোঁ। চ' ভাবিলোঁ আপোনালোকক দেখাই দিওঁ কাপোৰ কেইযোৰ। এইকেইযোৰ কাপোৰ শুৱালকুছিৰ পৰা বজাৰ কৰি আনিছে। পুৰা পাত মানে কাপোৰযোৰ। এয়া এতিয়া পেহীহঁতৰ ঘৰৰ পৰা ওলালোঁ, অলপ সোনকালে ওলালোঁ, দৌল চাব লাগিব যিহেতু। আমি এতিয়া আহি পালোঁ ঘোঁৰাবন্ধা চক। এইটো ঘোঁৰাবন্ধা চক আৰু ইয়াতে হৈ আছে দৌল উৎসৱ। গাড়ী মানে ইয়াতে মানুহ বহুত হয় ন, চ' সেইকাৰণে পুৰা হাইৱে একদম জাম হৈ গৈছে, দুটা লাইনতে গাড়ী জাম লাগিছে। আপোনালোকক ভালকৈ দেখাই আছোঁ গাড়ীৰ পৰা নামি লয়। চ' বলক এতিয়া দৰঙৰ বিখ্যাত দৌল চাওঁ। অসমৰ ভিতৰতে দৰঙত ভালকৈ হয়, বহুত ডাঙৰকৈ পাতে। ইয়াৰ লগত মা আহিছে, এই গাড়ী একদম ক'ৰ পৰা লাইন আছে সেইফালৰ পৰা, আৰু এইফালে ইমান মানুহ হয় ইয়াতে। চাওকচোন বাৰু, ইমান মানুহ, মানে এনেকুৱা মানুহ হয় ভৰিখন দিবলৈ জেগা নহয়। আৰু মানে এই দৌলটোত প্ৰতিবাৰে এবাৰ হ'লেও বৰষুণ হ'বই মানে, আৰু এইটো এটা পৰম্পৰা বুলিয়ে ক'ব পাৰি। বৰষুণ দিব, অলপ হ'লেও দিয়ে। তো বৰষুণ দিয়ে একদম জেগাবিলাক ইমান বেয়া হৈ গৈছে, ভৰি দিবলৈও জেগা নাই মানে। তথাপিতো মানুহবিলাকে চাব আহিছে আৰু। এয়া ষ্টাম্পকেইটা দেখি গা মনত পৰিছেনে? আমি হ'লে আগতে সৰুতে ইয়াৰে মেহেন্দি লগাইছিলোঁ। আগতে ৰাসবিলাকত গ'লে তো ইয়াৰে মেহেন্দি লগাওঁ। গছজোপা চাইছোঁ, ভাল লাগিছে, আমাক লাগে, কিন্তু দাম মিলা নাই। চ' ভাবি আছোঁ কি কৰোঁ। কিবা কাঁহ পিতলৰ বস্তুৰ প্ৰয়োজন হ'লে মানুহে এই দৌলৰ পৰাই কিনিছিল।
ভাল আহে আৰু মানে ইয়াতে কাঁহ পিতলৰ বস্তুবিলাক আৰু লগতে পাতিবোৰো আহে। বেলেগ একো লোৱা নাই, ফুলটোৱে ল'ম বুলি ভাবিছোঁ, পাইন গছডাল। আকৌ আহিলোঁ এই জেগাটোলৈ, নাৰ্চাৰীখনলৈ। পাইনডালকে লৈ যাম আৰু বেলেগ একো নলওঁ, ইমান দাম কৈছে মানে। আৰু এই গছ দুজোপা লৈ ল'লোঁ, পাইন গছ দুজোপা, দাম দৰটো মিলাই হ'লেও। ঘৰ পালোঁ আহি দৌল চাই কিনে, আৰু বেলেগ একো লোৱা নাই। চব বস্তুৰে ইমান দাম হয় মানে, 50 টকা হ'লে 100 টকা বঢ়াই দিয়ে। আৰু তেনেকুৱা ল'ব লগা একো নাইও, কিন্তু গছ যিহেতু ভাল লাগে। এই দৌল উৎসৱটো মূলতঃ হৈছে বিষ্ণু পূজা এখন। বিষ্ণু পূজা পাতে, বিষ্ণু পূজা কৰে মেইন, আৰু লগতে কিছুমান দোকান পোহৰো বহে। এখন সেয়ে আৰু যদি চাই ফেলে কেনেকুৱা লাগিছে আপোনালোকে জনাব। দৌল উৎসৱটো যিহেতু অসমৰ ভিতৰত কেৱল দৰং জিলাতে হয়, আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই পেলাই ভাল পাব আৰু কিবা অলপ জানিব কেনেকুৱা হয় দৌল উৎসৱ। মই দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকৰ আগত। এইখিনি, বাই বাই।